হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টোৰ টপিক হৈছে আপুনি হোৱাটছএপৰ পৰা ডিলিট কৰা মেছেজবিলাক কেনেকৈ ৰিকভাৰ কৰিব। চ' ভিডিঅ'টো চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ফাৰ্ষ্ট অফ অল আপুনি এখন এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব প্লে' ষ্ট'ৰৰ পৰা। এপ্লিকেশ্যনটোৰ নাম হৈছে ন'টিফিকেশ্যন হিষ্ট্ৰী। চ' মোৰ ডাউনলোড আছে, মই আপোনালোকক ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দিয়ে দিম। চ' ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব আৰু মই দেখাই দিছোঁ এপ্লিকেশ্যনখন কেনেকুৱা। এইখন হৈছে এপ্লিকেশ্যনখন ন'টিফিকেশ্যন হিষ্ট্ৰী। চ' এইখন এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম। চ' ডাউনলোড কৰি ল'ব। মই ইয়াকে অ'পেন কৰি দেখাইছোঁ। মোৰ পুৰণা মেছেজ আছে বহুত, এইবিলাক মোৰ মেছেজবিলাক ডিলিট হৈছে। চ' এইবিলাক মেছেজ আহিছে আৰু বহু মেছেজ আছে ইয়াতে। 1 মান্থৰ মান থাকে। 1 মান্থৰ ভিতৰত আপুনি ডিলিট হোৱা মেছেজবিলাক থাকি যায় ইয়াতে। চ' বহুত ভাল ট্ৰিক্স হয় এইটো। আপুনি এইখন এপ্লিকেশ্যনখন ডাউনলোড কৰি চাব পাৰে। চব মেছেজে ইয়াতে ৰৈ যাব। আপোনাৰ যিকোনো মেছেজ ভুলতে ডিলিট হোৱা মেছেজবিলাক আপুনি ইয়াৰ পৰা চাব পাৰিব। যদি আপোনাৰ বন্ধুৱে ইয়াৰ পৰা মেছেজ মানে হোৱাটছএপৰ পৰা ডিলিটো কৰি দিয়ে, আপুনি ইয়াতে ফাৰ্ষ্ট অফ অল ন'টিফিকেশ্যনটো ৰৈ যাব। আপুনি ইয়াতে আহি চাব পাৰিব বন্ধুৱে মেছেজ ডিলিট কৰাখিনিও। বহুত ভাল ট্ৰিক্স হয়। চ' আপোনালোকে এই এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।